সকলোকে নমস্কাৰ জনাই আজি ৰাতিপুৱা এতিয়া 5:30 হৈছে, মানে 5:30 গৈছে। ভাবিলোঁ অকণমান ওলাই যাওঁ, ক'লৈ যাওঁ আপোনালোকক দেখুৱাম। এয়া চাওক, এইফালে এইবিলাক বন্ধ। এইখনি আমাৰ হোটেলখন মানে এইফালে খুলি পেলাই ওলাই আহিব লাগে। খুলিলোঁ, ওলালোঁ, ল'ৰাকেইটা উঠিলে, কামে কামে লাগি আছে। মই এইফালে আমাৰ ইয়াত তিনিআলিত চাওক মানুহ নাই। এইফালে যাব পাৰে বৰপথাৰ, সৰুপথাৰ, চুঙাজান, ডিমাপুৰ, মানে এনেকৈ ওলাই আহি এনেকৈ গৈ আছোঁ। এতিয়া ক'লৈ যাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। একেবাৰে আৰম্ভ কৰিছোঁ আৰু ঘৰৰ পৰাই আহি আছোঁ দেই, খোজকাঢ়ি এফালে যাওঁ, মানে মোৰ লগতে আপোনালোককো অকণমান লৈ যাওঁ বুলি ভাবিছোঁ। চাই থাকক ক'লৈ যাম। আমাৰ ঘৰৰ পৰা ওলাই এইটো BSC 3 মিনিট লাগে, মানে আমাৰ দোকানৰ পৰা মাত্ৰ 3 মিনিট। এইবিলাক দোকান ধেৰ আছে, গ্ৰাহক সেৱা কেন্দ্ৰ আছে। BSC পৰা অলপ আহি আছে আমাৰ থানা এখন, নতুন নতুন দোকান বনাই আছে। আৰু এইফালে এখন জাতীয় বিদ্যালয় আছে, মানে থানাখনৰ সন্মুখতে এখনি জাতীয় বিদ্যালয় আছে। কপাই গৈছোগৈ, খৰখেদাকৈ আহি আছোঁ। এইখনি চাওক, নতুনকৈ বনাইছে, বহুত দীঘল। জাতীয় আদৰ্শ এনেকৈ মই ক'লৈ যাওঁ। এই কুকুৰকেইটা চাওক কেনেকুৱা দৌৰি আহিছে। থানাখনৰ পিছ চাইডে এটা ৰাস্তা আছে, এনেকৈ মই এতিয়া খোজকাঢ়ি ফুৰিছোঁ। মানে দেখুৱালোঁ আপোনালোকক, বন্ধ হৈ গৈছে। আহি পাই গ'লোঁ ষ্টেচন, মানে বেছি দূৰ নহয়, মাত্ৰ 5 মিনিট লাগে। ষ্টেচনটো অকণমান দেখুৱাই দিছোঁ। সদায় ভিডিঅ' কৰি থাকোঁতে আপোনালোকে মাতটো শুনিয়ে থাকে, পেপু পাপা বুলি ক'লে ভুল হ'ব ন, ট্ৰেইনৰ মাতটো বেলেগ। সেইটো আমাৰ ষ্টেচন। এইখন কি কয় জানো, ৰখিয়ে আছে, নামবোৰ নাজানো বাৰু। জামুগুৰি দেখুৱাইছোঁ আৰু অকণমান আপোনালোকক। এইফালে এইফালে এই দুটা দেখিছে নে, মৰ্ণিং ৱাক কৰিবলৈ আহি ৰখি আছোঁ। মানে সিহঁতৰ ভাগৰ লাগিছে, সেইকাৰণে ৰৈ আছে। দেখুৱাম আপোনালোকক, ষ্টেচনটো দেখুৱাই দিলোঁ আৰু ধুনীয়াকৈ। উঠাই নাই, 7টা বাজু হৈছে, ক'ত মানুহ উঠিব আৰু ন। এভাগ মন্দিৰ আছে এইখিনি। এভাগ নামঘৰ আছে ওচৰতে, মানে একেবাৰে ওচৰতে দেই, সেয়েহে দেখাইছোঁ। মলহানিটো প্ৰাথমিক বিদ্যালয়, সেয়া এক পাক ঘূৰি দিছোঁ নহয়।
ষ্টেচনৰ পৰা এনেকৈ সেইখনি সুন্দৰ এখন বিদ্যালয় আছে। গেটখনো সুন্দৰ, ওচৰতে ওচৰতে আছে। এইফালে আমাৰ ছাৰ উঠি পেলাই সেয়া দাঁত ব্ৰাছ কৰি আছে। দুই কাষে সুন্দৰ সুন্দৰ গছ চাই লওক। ওচৰতে তিনিআলি আমাৰ দুটা, এইটো তিনিআলি ষ্টেচনলৈ যাওঁ। মই এইফালে ওলাই আহিলোঁ। এইটো এটা বেংক, মানে এইটো এটা তিনিআলি। এয়া অলপ গৈ আমাৰ তিনিআলি হয়, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এইখনি আমাৰ সাপ্তাহিক বজাৰ চৌক, বহুত ডাঙৰ এৰিয়াটো। এইফালৰ পৰা এইটালৈকে আছে। ভাগৰ লাগি গৈছে, গৰম উঠিছে, বহুত দূৰ খোজকাঢ়ি দিলোঁ আজি। মানে অকাই পকাই 2 কিলোমিটাৰমান হৈ গ'ল। আজি মৰ্ণিং ৱাক ভিডিঅ' কৰিছোঁ। সেইটো আমাৰ তিনিআলি পাই গ'লোহি। এতিয়া মই এইফালে ঘৰৰ ফালে ঘূৰি গৈছোঁ। সেয়া চক, সেইটো আমাৰ বিল্ডিং। মায়ে বনাই এইবিলাক ক্লিয়াৰ নাহোঁ আৰু লাহে লাহে হ'বহে। উঠিলি না তহঁতি? ষ্টেচনৰ পৰা আহিলোগৈ এক পাক এইফালে দি।